যদি আপোনালোকে বিচাৰিছে আপোনালোকৰ জীৱনটো কটাব নহয় ভালদৰে জীয়াব লাগে তেন্তে আপোনালোকে এটা হেবিট ত্যাগ কৰিব লাগিব সেইটো হৈছে আপোনালোকৰ এডজাষ্টমেণ্ট কৰা হেবিটটো হয় বন্ধুসকল যিটো আমাৰ এডজাষ্ট কৰা হেবিট আছে আৰু সেই এডজাষ্ট কৰা হেবিটটো আমি টোটেলি ত্যাগ কৰিবলৈ তাৰ ফলত আমাৰ বহুতখিনি লোকচান হৈ আছে কি ধৰণৰ লোকচান হৈ আছে মই আপোনালোকে এটা ষ্টৰী সহকাৰে বুজাবলৈ চেষ্টা কৰিম চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ষ্টৰিটো হৈছে যে এজন চাইণ্টিষ্টে এটা ভেকুলী বিচাৰিলে আৰু ভেকুলীটোৰ লগত এটা এক্সপেৰিমেণ্ট কৰিবলৈ আৰু ভেকুলীটো এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে কি কৰিলে এটা ষ্টীলৰ বৰ্তন ল'লে আৰু ষ্টীলৰ বৰ্তনটোত পানী জমা কৰি ৰাখিলে আৰু সেই পানী জমা কৰি ৰখা ষ্টীলৰ বৰ্তনটোত সেই ভেকুলীটো ঢালি দিছে আৰু ঢালি দিয়াৰ পিছত ভেকুলীটো ধুনীয়াকৈ তাত সাঁতুৰি আছে তাত কোনো ধৰণৰ সি একো ফিল কৰা নাই আৰু সি তাক আৰু অলপ বুজি পাবৰ কাৰণে কি কৰিলে এটা বেলেগ এটা ষ্টীলৰ বৰ্তন ল'লে আৰু ষ্টীলৰ বৰ্তনটো বহুত বেছি গৰম পানী তাত ৰাখি দিছে ভেকুলীটো আনি পেলাই সেই গৰম ষ্টীলৰ বৰ্তনটোত ৰাখি দিলে আৰু ভেকুলীটো লগালগ জাম কৰি গুচি আহিলে যিটো বহুত বেছি গৰম কিন্তু আৰু অলপ তাক ভালদৰে ষ্টাডি কৰিবৰ কাৰণে কি কৰিলে বেলেগ এটা ষ্টীলৰ বৰ্তন ল'লে আৰু ষ্টীলৰ বৰ্তনটোত কি কৰিলে পানী জমা কৰিলে আৰু কি কৰিলে গেছটো ল' ফ্লেমত অন কৰি দিলে আৰু সেই ভেকুলীটো আনি সেই তাত ৰাখি দিলে আৰু ভেকুলীটো ধুনীয়াকৈ তাত সাঁতুৰি আছে সি কোনো ধৰণৰ ফিল কৰা নাই আৰু পানীটো কি হৈছে লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে আৰু সি তাত ধুনীয়াকৈ এডজাষ্ট কৰি বহি আছে আৰু যেতিয়া বহুত বেছি সি গৰম হৈ গুচি গ'ল ভেকুলীটো এডজাষ্ট কৰিব নোৱাৰিলে আৰু ফলত কি হৈ গ'ল ভেকুলীটো মৃত্যু হৈ গুচি গ'ল ঠিক তেনেকৈ আমাৰ মাজত বহুতখিনি তেনেকুৱা প্ৰব্লেম ঘটি আছে বহুতখিনি প্ৰব্লেম আমাৰ মাজত পাই আছোঁ কিন্তু আমি তাক চিৰিয়াছলি লোৱা নাই আমি এডজাষ্ট কৰি গৈ আছোঁ আৰু এডজাষ্ট কৰি যোৱাৰ কাৰণে কি হৈছে শেষত আমি সেই ভেকুলীটোৰ নিচিনা আমি মৃত্যুৰ মুখত পৰি গৈছোঁ ভেকুলীটোৱে কি কৰিছে পানীটো গৰম পানীটো যেতিয়া লাহে গৰম হৈ যায় ভেকুলীটোতো ফিল কৰি আছে না পানীটো গৰম হৈ আছে কিন্তু সি তাক চিৰিয়াছলি লোৱা নাছিলে যে সি ভাবিলে যে কোনো কথা নাই যে নৰ্মেল কিবা এটা প্ৰব্লেম পাইছোঁ চলি যাব যে যেতিয়া একদম প্ৰথম যেতিয়া গৰম পানীটো ঢালে সেইটো জঁপিয়াই গুচি আহিলে কাৰণ কিয় সেই বস্তুটো ডাইৰেক্টলি তেতিয়াই ফিল কৰিলে যে বস্তুটো মোৰ ইয়াত থাকিলে প্ৰব্লেম হ'ব কিন্তু যেতিয়া লাহে এটা প্ৰব্লেম হ'বলৈ আৰম্ভ কৰিছিলে সি এডজাষ্ট কৰি আছিলে আমাৰো তেনেকুৱাই হৈ আছে আমি বহুত বেছি কিবা এটা প্ৰব্লেমত পৰিলেহে প্ৰব্লেম ভাবোঁ কিন্তু যেতিয়া ষ্টাৰ্টিঙত সৰুকৈ প্ৰব্লেম এটা হয় ন আমি তাক চিৰিয়াছলি নলওঁ কাৰোবাৰ বহুতৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে মানে মান্থলি যিটো ইনকাম হয় ইনকামটোৰ পৰা ভালদৰে তেওঁলোকৰ ঘৰখনেই চলা নাই কিন্তু তেওঁলোকে এডজাষ্ট কৰি আছে যে আপোনালোকে ছেকেণ্ড ইনকাম ৰাস্তা এটা উলিয়াওক না কিয় জীৱনটো কটাবলৈ বিচাৰিছে জীৱনটো জীয়াওক না বহুতৰ হেল্থৰ কিবা প্ৰব্লেম এটা হৈছে তেওঁলোকে এডজাষ্ট কৰি আছে নৰ্মেল কিবা এটা হৈছে বুলি কিয় এডজাষ্ট কৰি আছে তাক ভালদৰে বুজক না তাক ভালদৰে চিৰিয়াছলি লওক না তাক দূৰ কৰক না প্ৰব্লেমটো দূৰ কৰক না জীৱনটো এটাই পাইছে কিয় এনজয় কৰিবলৈ নিবিচাৰিছে কিয় এডজাষ্ট কৰিব বিচাৰিছে এডজাষ্ট নকৰিব যদি সঁচাকৈ জীৱন জীয়াব বিচাৰিছে ন এডজাষ্ট কৰা হেবিটটো টোটেলি ত্যাগ কৰিব লাগিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব আৰু যদি বিচাৰিছে আপোনালোকৰ চিনাকি মানুহৰ মাজত এই ভিডিঅ'টো যায় যাতে তেওঁলোকেও এডজাষ্ট কৰিবলৈ বাদ দিয়ে যেন তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ